প্রথমে ধন্যবাদ জানাইছোঁ অসম চাহ কৰ্মচাৰী সংঘৰ এই লেখকজন কেন্দ্ৰীয় বাৰ্ষিকী অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰাৰ এই উদ্বোধনৰ দায়িত্ব মোক প্ৰদান কৰিলে তাৰ বাবে যিমান এটা কৰ্মচাৰী সংঘৰ 63 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনখনি মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাবত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মাৰ্ঘেৰিটা শাখাৰ আতিথ্যত অনুষ্ঠিত কৰিছিলোঁ। তাৰে আজি আমাৰ দ্বিতীয়টো দিন, কালি অৰ্থাৎ 31 জানুৱাৰী তাৰিখে আমাৰ প্ৰতিনিধি সভাৰ শিবিৰ মুকলি আৰু কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু আমাৰ স্মৃতি তৰ্পণ আৰু প্ৰাণৰ শিল্পী জুবিনদাৰ
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। খুব এটা জাকত জিলিকা এটা অনুষ্ঠান হৈছে। আমাৰ পুৱাই আমি গায়ন বায়নৰ দ্বাৰা এটা আধ্যাত্মিক মনোভাৱেৰে আমাৰ আজি কাৰ্যসূচীবিলাক আমি আৰম্ভ কৰিছিলোঁ। 200 গৰাকী শিল্পীৰ দ্বাৰা আমি সংঘৰ সমবেত সংগীতটো পৰিৱেশন কৰালোঁ। ইয়াৰ পিছতে জুবিন গাৰ্গৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হাজাৰৰ অধিক সহস্ৰাধিক লোকে জুবিন দাৰ মায়াবিনী গীতটো, যিটো কালজয়ী গীত, এই গীতটো আমি পৰিৱেশন কৰিলোঁ। খুব এটা সুন্দৰ পৰিৱেশত আমি কাৰ্যসূচীবিলাক আৰম্ভ কৰিব পাৰিছোঁ। অলপ পাছতে আমাৰ এটা 12 ৰহণীয়া সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পৰা বাহিৰ হ'ব। এই শোভাযাত্ৰাত দেউৰী, চিম্ফৌ, ৰাভা, গোৰ্খা, টাই আহোম, সোণোৱাল কছাৰী, ঝুমুৰ, বিহুকে আদি কৰি মাৰ্ঘেৰিটাত থকা বিভিন্ন জাতি জনগোষ্ঠী, মাৰোৱাৰী যুৱ সমাজ আছে, বেংগলী যুৱ সমাজ আছে, সকলোবিলাকক লৈ একত্ৰিত কৰি আমি এক শোভাযাত্ৰা মিছিল বাহিৰ কৰিম। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আমি যে এখন মাৰ্ঘেৰিটাবাসী ৰাইজ সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ হৈ এটা মিলনৰ তীৰ্থভূমিত আছোঁ, বা সকলোৰে মাজত আমাৰ যিটো বন্ধুত্ব ভাৱ আছে সেইখিনি আমি প্ৰকট কৰিম। আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি উত্তৰণৰ ক্ষেত্ৰত তেখেতলোকে এটা ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ পিছতেই আমাৰ মুকলি সভা আছে। মুকলি সভা আমাৰ সন্মানীয় শ্ৰম কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আহিব। আমাৰ বিশিষ্ট লেখক, মননশীল চিন্তাবিদ আমাৰ ময়ূৰ বৰা ডাঙৰীয়া আহিব। ND24ৰ মুখ্য সাংবাদিক ৰাজদীপ বৰুৱা, বাইলুং বৰুৱা ডাঙৰীয়া আহিব। তাৰোপৰিও বহুতো সংখ্যক আমাৰ ইয়াত বিশিষ্ট ব্যক্তি আমাৰ মুকলি সভাত উপস্থিত থাকিব। তাৰপিছতে আমি সন্ধিয়ালৈ খুব ধুনীয়া কেইটামান আমি অনুষ্ঠান ৰাখিছোঁ। আচলতে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ কল ইণ্ডিয়াৰ পৰিয়ালৰ তৰফৰ পৰা এটি দিহানাম, তাৰপিছতেই আমি মাকুমৰ পৰা আমন্ত্ৰণ কৰি অনা কলোদ্ৰৱ যিটো সাংস্কৃতিক গোষ্ঠী, আমাৰ লোকবাদ্য আৰু লোককৃষ্টি তেখেতলোকে প্ৰদৰ্শন কৰিব। তাৰ পাছতে ঝুমুৰ, তাৰ পাছতে আমাৰ স্বাভিমান বিহু ইয়াত প্ৰদৰ্শিত হ'ব। তাৰ পাছতে আমাৰ স্থানীয় শিল্পীৰ গীতৰ শৰাই, আৰু ইয়াৰ পিছতে আমি সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা নৱপ্ৰজন্মৰ ভাল গায়ক, জনপ্ৰিয় গায়ক দেৱাগীতৰ গীতৰ শৰাই আমি আৰম্ভ কৰিম। এই যিটা সাংস্কৃতিক অনুষ্ঠান আছে, এই সাংস্কৃতিক অনুষ্ঠানকেইটা শুভাৰম্ভ কৰিব পেঙেৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক নট্টভূষণ সোণোৱাল ডাঙৰীয়াই। গতিকে আমি এটাই কথা মনত ৰাখিছোঁ, মাৰ্ঘেৰিটাৰ সন্মান আমি অটুট ৰাখিব লাগিব। আৰু মাৰ্ঘেৰিটাবাসী ৰাইজ সেইকাৰণে আজি ইয়াত আহি একত্ৰিত হৈছে। ইয়াত হাজাৰ হাজাৰ লোক আজি সমবেত হৈছে। এটাই কথা প্ৰতিপন্ন কৰিছে যে চাহ উদ্যোগটো হ'ল অসমৰ অৰ্থনীতি ভেটি নিৰ্মাণ কৰোঁতা, আৰু অসমৰ অৰ্থনীতিত চাহৰ যি গুৰুত্ব, অসমৰ অৰ্থনীতিত চাহৰ যি মানে থাকিবলগীয়া গুণ, এই গুণখিনিৰ জৰিয়তে যে আমি অসমৰ অৰ্থনীতিৰ ভেটি বুনিয়াদটো শক্তিশালী কৰিছোঁ, এইবিলাক সকলোৱে বুজি পাইছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা কথা বুজাব বিচাৰিছোঁ যে মাৰ্ঘেৰিটাই 48 বছৰ মূৰত যিহেতু অনুষ্ঠানটো আমি পাতিছোঁ, আৰু অনাদি অনন্ত কাললৈ যাতে অনুষ্ঠানৰ যোগেদি অসম চাহ কৰ্মচাৰী সংঘৰ নীলিম পতাকা আমি বিশ্ব দৰবাৰত উজ্বলাই ৰাখিব পাৰোঁ, সেই কথা আমি চিন্তা কৰিছোঁ। আৰু আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সকলো শ্ৰেণীৰ ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমি শ্ৰদ্ধা সহকাৰে জনাইছোঁ, আমি আপোনালোকক যিমান পাৰোঁ আপ্যায়ন কৰাৰ চেষ্টা কৰিম, যিমান পাৰোঁ আমি আতিথ্য দিব চেষ্টা কৰি আছোঁ। যদি ক'ৰবাত ভুল ক্ৰুটি ৰৈ যায়, আপোনালোকে এইখিনিক নিজৰ বুলি ভাবি আপোনালোকে আমাক ক্ষমা কৰিব। আৰু মাৰ্ঘেৰিটাবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, যিসকলে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে দেখিব, তেখেতলোক ওলাই আহক, ওলাই আহি এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সকলোৱে অৰিহণা আগবঢ়াওক। এইখিনিকে আমাক বক্তব্যখিনি সামৰিছোঁ।